দাদা মোৰ বহুত ভোক লাগিছে 10 টকা এটা দিয়া এই যা মোৰ বহুত ভোক লাগিছে 10 টকা এটা দিয়া না সালা তই গলি নে ইয়াৰ পৰা যা কিয় মাৰিছে তাক আবে ইয়াক মাৰো নামাৰো এটা আমাৰ কথা তই সুধিব লাগা কোন বে দ্বিতীয়বাৰ এনেকুৱা এজনৰ ওপৰত হাত উঠাতে এবাৰ মনত কৰিব যে ভগৱানে সিহঁতক চাবলৈও এই দুনিয়াত কাৰোবাক পঠাইছে আৰু তাৰে এজন অজয় আৰু আনজন হ'ল বিজয় ঐ কি চাই আছ আকৌ ছোৱালী চোৱা আৰম্ভ কৰিলি ন ইমান ধুনীয়া ইমান সহজ সৰল ছোৱালী অ জয় তই মোক এইটো হেল্প কৰি দে না প্লিজ নাই নাই মই এবাৰত নাই দেই আৰু তই যেনেকৈ কৈছা তাই যেন মোৰ পূৰ্বজন্মৰ চিনাকিহে কেনেকুৱা বন্ধু তই এতিয়া এইবোৰ বাদ দে আৰু ইয়াৰ পৰা বল অ জয় তাইক দেখিছোঁ আকৌ ছোৱালীৰ কথা এই তই ৰচোন প্লিজ আপুনি এইবোৰ কি অভদ্ৰামি কৰি আছে নাই নাই আচলতে মই শুনক নেক্সট টাইম মোৰ পিছা নকৰিব মই কৈছিলোঁ নে ছোৱালীৰ কথা মনত নানিবি এতিয়া হ'ল নে মন বেয়া দ্বিতীয়বাৰ কিন্তু এনেকৈ ছোৱালীৰ পিছত নাযাবি তোক কোনোবাই বেয়াকৈ ক'লে মোৰ ভাল নালাগে বল এতিয়া ভালে বেয়া পিছে দুজন হিৰো ক'ত যোৱা এনে আহিলোঁ অলপ বজাৰৰ পিনে পিছে আনজন হিৰোচোন মাতে নাই বিজয় কি হ'লে তোৰ আমাৰ হিৰোৰ ছোৱালীৰ বেমাৰ
মানে মানে প্ৰেমৰ বেমাৰ। ভগৱান আচল বেমাৰটোৱে লগ পাইছেচোন। ময়ো পাইছিলো এজনী ভাল। কি হ'ব কত যে কি খোৱালো। তাই আজি মোক এই তামোল বেপাৰী কৰি থৈ গ'ল। হাঁহিছ ন? যেতিয়া তহঁতৰ হ'ব তেতিয়া গম পাবি। যেতিয়া তাইৰ চেহেৰাটোৱে বাৰে বাৰে মনত আহি থাকিব তেতিয়া গম পাবি। হৰিকা মই আহিছোঁ ৰ'বা। বিজয় ঐ তই এনেকৈ গুচি কিয় আহিলি? তহঁতে মোৰ ভাল পোৱা খাইছ, ভাল পোৱা খাইব নাপাওঁ জয়। চৰি ইয়াৰ, মই ভবাই নাছিলোঁ মোৰ বন্ধু যে কাৰোবাক ইমান গভীৰভাৱে ভাল পাই পেলাইছে। তই চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। যা আকৌ কিহৰ অবাদ্ৰমি কৰিছা? তুমি মোক ভুল বুজিছা। আচলতে মোৰ তোমাক ভাল লাগে, মই তোমাক ভাল পাওঁ। মোক ভাল পাওঁ বুলি ক'বলৈ ক'ত সাহস পালা? দ্বিতীয়বাৰ আৰু মোৰ পিছত নাহিবা। মোৰ বন্ধুক এনেকৈ অপমান কৰিবলৈ তুমি ক'ত সাহস পালা? কি ভুল কৰিছে সি তোমাক ভাল পাওঁ বুলি কৈছে, আৰু তুমি যিজন ল'ৰাই কেৱল তোমাৰ কথা ভাবিয়ে দিন ৰাত পাৰ কৰিছে, আৰু তুমি অজয়, মই তাইক ভাল পাওঁ, সেইটো মোৰ কথা। মই ভাল পালে যে তাই মোক ভাল পাব সেইটো নহয় ন? তাই মোক ভাল নাপাবও পাৰে ন? ব'ল অজয়। তৰা ক'ত গৈছিলা? আগৰ পৰা চাই থোৱা। ইমান জলদি কি হয়? চাই থম, আগেতো ৰক্তিম ভাইৰাছলৈ লৈ যাব দিয়া। ঐ কোন তই? মাৰি ৰক্তিম ভাইৰ আদমিৰ লগত পাংগা লৈ তহঁতে কিন্তু ভাল কাম নকৰি তৰা তোকো চাই ল। থেংকছ, আজি তোমালোক নোহোৱা হ'লে হয়তো। কোন আছিল সিহঁত কেইজন? অজয় ব'ল। কোন আছিল সিহঁত কেইজন, আৰু তোমাৰ লগত কিয় এনেকুৱা কৰিছে? মই বহুত দুৰ্ভগীয়া হওঁ। মই জীয়াই থকা নথকা একে। মোৰ ঘৰত মই আৰু আইতাই।
আইতাই পেৰেলাইজ হৈ বিচনাতে থাকে। আমাৰ বস্তিৰ দিশত কেইজন বদমাছ মানুহ আমাৰ ঘৰত সদায় আহি মোক উঠাই নিম বুলি ধমকি দি যায়। মোক যদি আন কাৰোবাৰ লগত দেখা পায় তেন্তে সেইজনক মাৰি পেলাব। মোৰ বাবে আন এজনৰ জীৱনৰ অন্ত পৰাটো মই নিবিচাৰোঁ। মই বহুত দুৰ্ভগীয়া অজয়দা। তোমাৰ বস্তিৰ মানুহবোৰে কি বুলি কয়? সকলোৱে ৰক্তিমক ভয় কৰে আৰু আজিকালিনো কোনেনো কাক সহায় কৰিব। তুমি একো চিন্তা নকৰিবা, আজিৰ পৰা তুমি অকলে নহয়, আমি আছো তোমাৰ লগত। অজয়, মই আহিছোঁ। বিজয়, চৰি, মোক তুমি ক্ষমা কৰি দিবানে? কত নাযায়, মোক এৰি কত যাবই নোৱাৰে। এটা কথা কতৰা, তাৰ অন্তৰখন বহুত চাফা, একদম হীৰা নিচিনা। বলা এতিয়া। ৰক্তিম ভাইৰ লগত গাদ্দাৰী। ৰক্তিম ভাই, তৰাক উঠাব নোৱাৰিলো। কি? সাধাৰণ ছোৱালী এজনীক তহঁতে উঠাব নোৱাৰিলি? ভাই, তাইৰ লগত আৰু কোনোবা দুজন আছিল। কোন? ৰক্তিম ভাই, নাম নাজানো, কিন্তু দেখিলে চিনি পাওঁ। এই ৰক্তিম আৰু তৰাৰ মাজত যি আহিব মই বাচি যাব নিদিওঁ। ৰক্তিম আৰু তৰাৰ মাজত অহা মানে সি মৃত্যুৰ মুখত অহা। তৰা! বিজয়, তুমি মোক এতিয়াও বেয়া পাই আছা নেকি? Hey, কি চাইছ? পইচা নিকাল। দাদা, সদায় সদায় এনেকৈ পইচা দিলে আমি কেনেকৈ চলিম? আমাৰো এটা পৰিয়াল আছে, আমিওতো চলিব লাগিব। আবে বেছি বকিছে, দিওঁৱে নেকি? পইচা নিকাল। নহ'লে কি কৰিবি? আৰু আপোনালোকে কি সদায় এনেকৈ বেলেগৰ ভয়তে জীয়াই থাকিব? আপোনালোকৰ কি স্বাধীন হ'ব মন নাই?
আপোনালোক গোটেইবোৰে একতাৰে আগবাঢ়ি আহিলে ইহঁতৰ নিচিনা পৰুৱাবোৰ গাঁতত সোমাই থাকিব লাগিব ভাই সেইদিনা তৰাৰ লগত ইহঁত দুজনে আছিল আজিৰ পৰা এই ঠাইখিনি আমাৰ আজিৰ পৰা ইয়াত কোনে চান্দা উঠাই আমিও চাই ল'ম ইমান দিনে আমি ভয় ভয়কৈ জীয়াই আছিলোঁ আজিৰ পৰা আমি মুক্তভাৱে জীয়াই থাকিব পাৰিম তৰা কি ভাবি আছা নাই একো নাই কিবাতো ভাবিছা জলদি কোৱা বিজয় মোৰ জীৱনত কোনোৱে নাছিল তুমি আহিলা এজাক বতাহৰ নিচিনা তুমি যদি মোক এৰি যোৱা মই জীয়াই থাকিব নোৱাৰিম উঠা উঠা তৰা আজিৰ পৰা তুমি মোৰ হৈ গলা তৰা তোমাৰ ঘৰ পালোহি আহা নহ'লে আমাৰ ঘৰলৈ আজি নাযাওঁ অহাকালি আহিম অজয়কো লগত লৈ আহিম তুমি আইতাক ক'বা এতিয়া যোৱা বিজয় 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 ঐ কৃষ্ণ ও বিজয় 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 ঐ কৃষ্ণ ও বিজয় তই কেৱল ৰক্তিমৰে হয়
এই ৰক্তিমে তো আন কাৰোৱে হ'ব নিদিয়ে। তেতিয়াহ'লে শুন, তৰা কেৱল বিজয়ৰে আৰু 7 জনমলৈ বিজয়ৰে হৈ থাকিব। বিজয় এতিয়া নাই নহয়, এতিয়া বহুত দূৰত। আৰু শুন, তই কেৱল ৰক্তিমৰে হয়। আজি বিজক যেনেদৰে মাৰিছো, ঠিক তেনেদৰে তোকো এই দুনিয়াৰ পৰাই উঠাই পেলাম। ৰক্তিম, তাক নামাৰিবি। মই তোৰ ওচৰত হাতযোৰ কৰিছো, তাক এৰি দিয়া প্লিজ। তাক এৰি দিম তেতিয়াহ'লে কাক মাৰিম? তোক মাৰিম, তোক মাৰিম।
আৰু তাৰ পিছত তৰাই বীজৰ কথা মনত লৈ দিন পাৰ কৰিব ধৰিলে। অজয়ে তৰাৰ ঘৰখনৰ সমস্ত দায়িত্ব ল'লে। অজয় আৰু তৰাই ইজনে আনজনৰ জীৱন সংগী কৰি লোৱাটো উচিত হ'বনে? আপোনালোকে কওকচোন।